নাটক তুমি নামেই ক'লা আজি তোমাৰ মোৰ কেঁচুৱাই গানিছে ভট্টাচাৰ্যৰ এইবাৰ এখন নাটকে নলবাৰী গাইজ টিকেট আগতীয়াকৈ কাটি দিছিলোঁ এতিয়া ইয়াতে পইচাটো দি দিলোঁ বলক এতিয়া সূৰ্য থিয়েটাৰৰ মঞ্চত সোমাই যাওক বলক গাইজ ইয়াৰ একচিনে ৰাইজ আহি উপস্থিত হৈছে গাইজ ঠেলা ৰাস্তাৰ মাজত বিশাল মঞ্চখনত সোমাই আহিলোঁ গাইজ গেলাৰীত নাচাওঁ গাইজ গেলাৰীততো বাপৰে হাল্লাত কাণ কালা কৰি দিব এনে সেইকাৰণে গাইজ আগৰ চিটত প্ৰথমত বহি লওঁ আহক বলক তাতে পপকৰ্ণ ভাজা খাই কিনে বঢ়িয়াকৈ নাটক চাম মৃদুল ভূঞাৰ গাইজ এতিয়া চাওঁ আমি কেঁচুৱাই কান্দিছে নাটক আজি ৰাতি মৃদুল ভূঞাৰ অভিনয় আছে অসমৰ বিখ্যাত অভিনেতা তো আৰম্ভ হৈ মানে আমি গ্ৰীণ ৰুমৰ পৰা আহোঁ মৃদুল ভূঞা ছাৰক লগ কৰি আহোঁ বলক গাইজ তো জয়ন্ত শৰ্মা দা আছে এখেতেও অভিনয় কৰিব আজি মোৰ কেঁচুৱাই কান্দিছে এইবাৰ সূৰ্য থিয়েটাৰৰ ভাল নাটক ৰাইজে বৰ মৰমেৰে আঁকোৱালি লৈছে আপোনালোকে আমাৰ দুটা পেণ্ডেল আছে দুটা পেণ্ডেল আছে আমাৰ এই বছৰৰ আমাৰ শেষ গতিকে আহক এই দুটা আমাৰ নেক্সট আছে বেলচৰ আৰু ঢোলা আহিব লগ পাম থেংক ইউ লগ পাই ভাল লাগিল ৰাইজ এয়া আহিলোঁ আমি গ্ৰীণ ৰুমত এওঁলোকে গাইজ মেকআপ কৰি আছে দেখিছেনে মেকআপ আইনাত চাই কিনে বঢ়িয়াকৈ ফেচ টু ফেচ ৱাছ কৰি আছে বঢ়িয়া বগা ভৰি যায় সেইকাৰণে এই খেলত দেখি এইটো আলু গাইজ ফাৰ্ষ্টতে এতিয়া মেকআপ কৰি লৈ পেলাই যাতে মুখখন বঢ়িয়া হয় গাইজ দুটা এতিয়া একেলগে আহিলোঁ মৃদুল ভূঞা দাক লগ কৰিবলৈ মেকআপ ৰুমত আজি মোৰ লগত কোনে আছে জানে নাই এয়া চাওক মৃদুল ভূঞা ছাৰ লগ পাই খুবেই বেছি ভাল লাগিল অসমৰ বিখ্যাত অভিনেতা তো আজি শেষ নিশা মানে আজি কেঁচুৱাই কান্দিছে নাটক আছে আজি আমাৰ সৰিয়হতলীত গোপাল থানত নাটক তুমি নামেই ক'লা আজি তোমাৰ মোৰ কেঁচুৱাই গানিছে ভট্টাচাৰ্যৰ এইবাৰ এখন নাটকে নলবাৰী ৰাসত সবতকৈ বেছি উপাৰ্জনৰ অভিলেখ সৃষ্টি কৰিছে গতিকে আজি সেইবাৰৰ কাৰণে নলবাৰীলৈ আহিছোঁ আমি নলবাৰী আশে পাশে বহুত আমি 13 নম্বৰ পেণ্ডেল নলবাৰী ডিষ্ট্ৰিক্টত আমাৰ আৰু এটা পেণ্ডেল আছে সেইটো পেণ্ডেল হ'ল আমাৰ কালিৰ পৰা বেলচৰত গতিকে ইমানকেইটা পেণ্ডেলত ইমান সুন্দৰকৈ একাধিক্ৰমে প্ৰতিটো পেণ্ডেলতে মানুহৰ ভিৰ নোপোৱা বাদ হৈছে বহুত ধন্যবাদ আৰু তাৰপিছতো নলবাৰীলৈ আজি নাটক চাবলৈ যেনেকৈ হিৰল বাঢ়ি আছে অৱসৰ ক'ত থাকিব অৱসৰ মই ৰাজধানী থিয়েটাৰত থাকিম ৰাজধানী থিয়েটাৰ গুৱাহাটীৰ পৰা আমাৰ প্ৰকাশ কৰিব মল্লিকাৰ প্ৰযোজিত বাছুৰে প্ৰযোজিত নাটক থিয়েটাৰ ৰাজধানী থিয়েটাৰ তিনিখন নাটক লৈ যাম ভট্টাচাৰ্যৰ তপস্যা মুছিদিম কুমাৰ সেন্দুৰ আৰু ৰাজদ্বীপৰ হ'ল বিশ্বনাথ যিয়ে আছে তিনিখন নাটক লৈ যাম আপোনালোকৰ জৰিয়তে মই ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আমাৰ যেনেকৈ 30টা বছৰ আপোনালোকে মৰমৰ মাজত দুবাৰ ৰাখিছে আৰু এই ভাইটি যিটো চেনেল এইটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৱে ফ'ল' কৰিব তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ কাৰণ সৰু ল'ৰা এটা চেনেল আৰম্ভ কৰিছে যিটো চেনেলে মানুহৰ মনৰ কথা ক'বলৈ বিচাৰিছে আপোনালোকৰ মৰম চেনেহে আগবঢ়াই দিব ধন্যবাদ গাইজ আজি খুবেই বেছি ভাল লাগিল গাইজ ওচৰৰ পৰাই লগ পালোঁ মৃদুল ভূঞা দাক তো এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বলক নাটকটো চাওক আৰু পূৰা ওচৰৰ পৰাই নাটক চাম গাইজ এয়া চাওক এখন ষ্টেজ এনেকৈ হাতেদি লাই দিব পাৰি তো এনে মই ওচৰৰ পৰাই সদায় চাওঁৱে দেচোন তো এইবাৰো ভাল লাগিব ইয়াৰ পৰা ওচৰৰ পৰাই নাটকৰ পূৰা অলপমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো চালি গম পাব দিয়ক কেঁচুৱাই কান্দিছে আছে আজি মই এই খাই লওঁ পপকৰ্ণ চেল কিনা হ'ল আপোনাৰ চেল কিনা হ'ল গাছ এটা বেল পড়লে আৰু দুটা পৰবে আছে তাৰ 8টা মানত চাব পাৰিম আমি চবে দেখছি না কি নাম ৰাজশাহী ফুল হৈছে গাছ দিয়া না God की बारिश
দর্শক মণ্ডলী আপোনালোকৰ সেই গ'ল আগবলক এতিয়া যাওঁ গাইজ চানডে আছিল আজি ফাণ্ডে কৰিব আহিলোঁ মানে থিয়েটাৰ চাব আহিলোঁ বুজিছ অৱসৰ আছে উৎপলদাৰ চাব লাগিব চ' গাইজ এয়া অন্তিম নিশা শেষ হৈ গ'ল আজি থিয়েটাৰ গাইজ সূৰ্য চাই খুবেই বেছি ভাল লাগিল তো এতিয়া বলক সকলোৱে ঘৰলৈ যাওঁ আৰু ভাত খাওঁ